নমস্কাৰ মই ৰাকেশ দাস আজি আলোচনা কৰিম পঞ্চায়ত নিৰ্বাচনত যিসকল প্ৰাৰ্থীয়ে এবাৰ পোনপ্ৰথমবাৰৰ কাৰণে জিকি পেলাই পঞ্চায়তৰ মজিয়াত আহিছে তেখেতসকলে পঞ্চায়তৰ সভাবোৰত কেনেকৈ কথা পাতিব লাগে কেনেকৈ মনৰ কথাবোৰ প্ৰকাশ কৰিব লাগে আজি ইয়াৰ ওপৰত আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিব বিচাৰিছো আজিৰ এই ভিডিঅ'টো বনোৱাৰ কাৰণ হ'ল বহুতে মোক হোৱাটছএপত মেছেজ দিছে ফোন কৰিছে যে মই ফাৰ্স্ট টাইমৰ কাৰণে এবাৰ পঞ্চায়ত নিৰ্বাচনত জয়ী হৈছো আমাৰ শপত গ্ৰহণ আছে আমাৰ পঞ্চায়তত মিটিং আছে মোক মাতিছে মই কেনেকৈ মোৰ মনৰ কথাবোৰ প্ৰকাশ কৰিম কেনেকৈ সম্বোধন কৰিম আৰম্ভণি কেনেকৈ কৰিম এনেকুৱা ধৰণৰ কথাবোৰ মানে ভাবি পেলাই চিন্তিত হৈ আছে মই বহুতক হোৱাটছএপত লিখি দিছো আৰু বহুতক ফোন যোগে দি মই যিখিনি তেখেতসকলৰ লগত আলোচনা কৰিব লাগিছিল কেনেকৈ সম্বোধন কৰিব লাগে এই বিষয়ে মই বাৰ্তালাপ কৰিছো এতিয়া আহো মূল বিষয়টো যদি আপুনি পঞ্চায়তৰ পোনপ্ৰথমবাৰৰ বাবে এবাৰ জিকি আহিছে প্ৰথমটো আপুনি ভয় নকৰিব কাৰণ ৰাইজে আপোনাক বিশ্বাস কৰি পেলাই তেখেতসকলৰ বহুমূলীয়া ভোট দি পেলাই আপোনাৰ পঞ্চায়তৰ মজিয়াত আপোনাক পঠিয়াইছে এতিয়া যদি পঞ্চায়তৰ মজিয়াত আপুনি মিটিঙত মনৰ কথাবোৰ প্ৰকাশ কৰিব নোৱাৰে তেতিয়াহলে আপোনাৰ গাঁও আপুনি ডেভেলপ কৰিব নোৱাৰিব আপুনি আপোনাৰ কথাবোৰ যদি প্ৰকাশ কৰিব নোৱাৰে সেই মানুহখিনিক যি প্ৰতিশ্ৰুতি দিছিলে সেই প্ৰতিশ্ৰুতি অনুসৰি আপুনি কাম কৰিব নোৱাৰিব এতিয়া যিকোনো সভাত যেতিয়া আপুনি উপস্থিত হ'ব মই ধৰি ললো আপোনালোকৰ শপত গ্ৰহণ হৈছে নে হোৱা নাই মই নাজানো কিন্তু যদি প্ৰথমবাৰৰ কাৰণে মিটিঙত আহে প্ৰথম আপুনি সম্বোধন কৰিব এতিয়া কোন কোন আছে সভাত প্ৰথমে পৰ্যবেক্ষণ কৰিব পঞ্চায়তৰ যেনেকে সচিব থাকে আৰু অন্যান্য বিষয়ববীয়া থাকিব আপোনাৰ যদি নিৰ্দলীয় হয় আপোনাৰ যিখিনি সভাকাংক্ষী আছে তেখেতসকল থাকিব সাধাৰণ ৰাইজ থাকিব যদি আপুনি যিকোনো দলৰ পৰা জিকি আহিছে তেতিয়াহলে আপোনাৰ দলৰ সভাকাংক্ষী সকল থাকিব সকলোকে আপুনি সম্বোধন কৰিব লাগিব এতিয়া আপুনি যদি মানে সভানেত্ৰী যদি পদত আপোনাক যদি অধিষ্ঠিত কৰা হৈছে দেন সভাপতিৰ যদি আসন আপুনি নিজে গ্ৰহণ কৰিছে তেতিয়াহলে তো সভাপতিক আৰু সম্বোধন কৰিব নালাগে অন্যথা যদি আপুনি সদস্য আপোনাক দুই এষাৰ কিবা ক'ব দিলে দেন আপুনি কি কৰিব প্ৰথমে সভানেত্ৰী বা সভাপতিজনক যোনে মিটিং পৰিচালনা কৰি আছে আসন গ্ৰহণ কৰিছে সভাপতিৰ বা সভানেত্ৰীৰ তেখেতক আপুনি সম্বোধন কৰিব আৰু সচিব মহোদয় সম্বোধন কৰিব কথাখিনি এনেকৈ আৰম্ভণি কৰিব মই জাস্ট উদাহৰণ দিবৰ কাৰণেহে আপোনালোকক মই এই কথাখিনি কৈ আছো যে আজিৰ এই সভাৰ সন্মানীয় সভাপতি মহোদয় মঞ্চত উপবিষ্ট পঞ্চায়তৰ সচিব মহোদয় আমাৰ দলৰ শুভাকাংক্ষীসকল আৰু সাধাৰণ ৰাইজ আৰু যিসকল ধৰক প্ৰাক্তন যদি কোনোবা পঞ্চায়ত সভানেত্ৰী বা কাউন্সিলৰ বা কোনোবা সদস্য থাকে তেখেতসকলক মাষ্ট বি আপুনি সম্বোধন কৰিব যে শ্ৰদ্ধাৰ প্ৰাক্তন পঞ্চায়তৰ সভানেত্ৰী বা সভাপতি মহোদয় আৰু বিভিন্ন যিসকল পদবী থাকিব কোনোবা যদি উচ্চ পদস্থ বিষয়া থাকে তেখেতসকলক সম্বোধন কৰি পেলাই মই সকলোকে মোৰ শ্ৰদ্ধা নিবেদিছো বা মোৰ নমস্কাৰ জনাইছো এই কথাখিনি এনেকৈ ক'ব আৰু কথাখিনি কওঁতে আপুনি একেবাৰে বিনয়ী হৈ ক'ব যাতে আপোনাৰ বডি লেংগুৱেজটোত অহংকাৰ নাহে তেখেতসকলে যাতে অনুভৱ নকৰে যে এই মানুহজন বৰ অহংকাৰী মানুহ এনেকুৱা ধৰণৰ কথাবোৰ যাতে ভাবি নলয় আৰু প্ৰথম যেতিয়া আপুনি আৰম্ভণি কৰিব নিজৰ ভাষণ মানে ধৰক আপুনি পোনপ্ৰথমবাৰৰ কাৰণে মানে আপুনি ভাষণটো আৰম্ভণি কৰিছে আপুনি কি কৰিব ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিব যে আপোনালোকৰ শ্ৰী চৰণত মোৰ সেৱা নিবেদি আপোনালোকৰ আশীষ বিচাৰি মই পঞ্চায়তৰ যাতে মোৰ যিখিনি দায়িত্ব সেই দায়িত্ববোৰ মই সুচাৰুৰূপে পালন কৰিম অজানিতে যদি মোৰ কৰবাত ভুল হয় আপোনালোকে শুধৰণি কৰি দিব যাতে মই সকলো ৰাইজৰ আশীৰ্বাদ শিৰত লৈ মই প্ৰতিশ্ৰুতি দিয়া অনুসৰি আমাৰ গাঁওখনক বা এই পঞ্চায়তক যাতে আমি সকলো ক্ষেত্ৰত আগুৱাই নিব পাৰো অৰ্থনৈতিক দিশত সকলো দিশত আমি যাতে আমাৰ গাঁৱক আমি আগুৱাই নিব পাৰো ৰাইজ আপোনালোকে আমাৰ লগত থাকিব আমাক পৰামৰ্শ দিব কথাখিনি মানে সদায় বিনয়ী হৈ পেলাই ক'ব যাতে মানুহে আপোনাক ভাবে যে আমি এজন বা এগৰাকী ভাল নেতাক আমি এবাৰ পঞ্চায়তৰ মজিয়াত ভোট দি পেলাই আমি পঠিয়াইছো এনেকুৱা ধৰণৰ কথাবোৰ আৰু মানে কেতিয়াও অহংকাৰ সুৰত আপুনি মনোভাৱটো নানিব কাৰণ আপুনি সদায় মনত ৰাখিব যে আপুনি 5 বছৰৰ কাৰণেহে এইবাৰ পঞ্চায়তত জিকি আহিছে এইবাৰ যদি আপুনি ভাল কাম কৰে হয়তো মানে আহি থকা বৰ্ষত আপোনাক ধৰক 5 বছৰ পিছত আপোনাক আকৌ ৰাইজে সুযোগ দিব নহলে যদি আপুনি এইবাৰ যদি আপুনি মানে ৰাইজৰ মন আপুনি জয় কৰিব নোৱাৰে তেতিয়াহলে হয়তো আপোনাক 5 বছৰ পিছত আকৌ ৰাইজে আপোনাক নিৰ্বাচিত নকৰিবও পাৰে সেইকাৰণে ভয় নকৰিব একেবাৰে কিবা অসুবিধা পালে মোক ফোন কৰিব আৰু আপোনালোকে জানে যে মই এখন কিতাপ লিখিছো কিতাপখনৰ নাম হৈছে ভাষণ অভ্যাস মই স্ক্ৰিনত দি দিছো মোৰ নাম্বাৰ হৈছে 8723909238 এই নম্বৰত যদি যোগাযোগ কৰে কিতাপখন মই আপোনাৰ ঘৰলৈকে পঠিয়াই দিয়াৰ ব্যৱস্থা কৰি দিম এই কিতাপখন যদি পঢ়ে যিকোনো মিটিঙত আপুনি কেনেকৈ কথা পাতিব লাগে এতিয়া ধৰক আপুনি সভানেত্ৰী হ'ল কাউন্সিলৰ হ'ল সদস্য হৈছে এতিয়া বিভিন্ন মিটিঙত আপোনাক মানে আমন্ত্ৰণ জনাব কৰবাত ধৰক মঞ্চত আমন্ত্ৰণ জনা ৰাজহুৱা সভাত গাঁৱৰ সভাত যিকোনো অনুষ্ঠানত আপোনাক আমন্ত্ৰণ জনাব আপুনি কেনেকৈ আৰম্ভণি কৰিব এই কিতাপখনৰ ডিটেইলছ লিখা আছে পঞ্চায়তৰ বিভিন্ন
প্ৰতিনিধিয়ে বহু প্ৰতিনিধিয়ে এই কিতাপখন মোৰ পৰা ক্ৰয় কৰিছে আৰু আপোনালোকৰ সহযোগিতা মই যথেষ্ট পৰিমাণে পাইছোঁ মোৰো ভাল লাগিছে আপোনালোকৰ পৰা মই যথেষ্ট কথা ময়ো শিকিছোঁ এই কিতাপখন আপোনালোকে অৰ্ডাৰ কৰক আপোনালোকক যথেষ্ট পৰিমাণে সহায় কৰিব অসমৰ বিভিন্ন প্ৰান্তত মোৰ এই কিতাপ মানুহে নিছে আপোনালোকক ফিডবেকখিনি মই দিছোঁ অৰ্ডাৰ কৰিলে মই আপোনালোকৰ ঘৰলৈকে পঠিয়াই দিম আশা কৰোঁ আপুনি সুন্দৰকৈ পঞ্চায়তৰ সভাবোৰত কথা পাতিব মনত ৰাখিব সম্বোধনখিনি ভালকৈ কৰিব বুজি পালে সম্বোধনখিনি আকৌ কৈছোঁ মই যে আজিৰ এই সভাৰ সভাপতি মহোদয় বা সভানেত্ৰী মহোদয় পঞ্চায়তৰ শ্ৰদ্ধাৰ সচিব মহোদয় আৰু মঞ্চত উপবিষ্ট শ্ৰদ্ধাৰ গণ্যমান্য ব্যক্তিসকল আৰু দলীয় শুভাকাংক্ষীসকল শ্ৰদ্ধাৰ সাধাৰণ ৰাইজ মই সকলোকে মোৰ শ্ৰদ্ধা নিবেদিছোঁ মোৰ সেৱা নিবেদিছোঁ মই আপোনালোকৰ আশীষ বুটলি আপোনালোকৰ আশীষ বিচাৰি পঞ্চায়তৰ নিৰ্বাচনত মই জয়ী হৈ আহিছোঁ আৰু অনাগত দিনত আপোনালোকৰ আশীষ বা আশীৰ্বাদ মানে শিৰত লৈ বা মূৰত লৈ মই মোৰ কামখিনি আগুৱাই লৈ যাম আপোনালোকে পৰামৰ্শ দিব এইখিনি কৈ মোৰ চমু বক্তব্য মই সামৰণি মাৰিছোঁ আকৌ মাজতে আপুনি যি দুই এষাৰ মনৰ কথা ক'বলগীয়া আছে এইখিনি ক'ব বেছি দীঘলীয়া নকৰিব নাৰ্ভাছ মানে আপুনি ফিল কৰিব পাৰে আৰু আজিকালি মানুহে ভাষণ বেছি দীঘলীয়া ভাল নাপায় আপুনি যিমান পাৰিব চমু কৰিব ধন্যবাদ নমস্কাৰ মই উমানন্দ নাথ বঙাইগাঁৱৰ পৰা কৈছোঁ ৰাকেশ দাসে লিখা এই ভাষণ অভ্যাস নামৰ কিতাপখন পঢ়ি বহুত নজনা কথা জানিব পাৰিছোঁ বিশেষকৈ যিসকল ব্যক্তিয়ে সামাজিক ৰাজনৈতিক কামত জড়িত আৰু ছাত্ৰ ছাত্ৰীসকলে এই কিতাপখন পঢ়ি উপকৃত হ'ব পাৰিব বুলি মই ভাবোঁ ধন্যবাদ নমস্কাৰ মোৰ নাম শ্ৰী বসন্ত নাথ আৰু মই এখন কিতাপ মানে অৰ্ডাৰ দিছিলোঁ সেইখন হৈছে ভাষণ অভ্যাস আৰু এই কিতাপখন পঢ়ি খুবেই ভাল লাগিল আৰু এইখন কিতাপ যিসকল ছাত্ৰ ছাত্ৰী ভাষণ দিবলৈ ইচ্ছুক বা সভাত ভাষণ দিব বিচাৰে তেওঁলোকৰ বাবে অতিকৈ প্ৰয়োজনীয় তথা মানে লাভদায়ক হ'ব আৰু মই অৰ্ডাৰ দি পঢ়িছিলোঁ ভাল লাগিলে কিতাপখন পঢ়ি পেলাই থেংক ইউ নমস্কাৰ মই নিশা ডেকাই নাওকটাৰ পৰা কৈছোঁ এইকেইদিনতে মই এখন নতুন কিতাপৰ লগত চিনাকি হ'লোঁ কিতাপখনৰ নাম হৈছে ভাষণ অভ্যাস এই কিতাপখনৰ অধ্যয়নে মোক বহুতো নজনা কথা শিকালে আচলতে সভা এখন চলাই নিবলৈ বা সভা এখনত উপস্থিত মানুহখিনিক সম্বোধন কৰি তাৰ বিষয়বস্তুবোৰ ভালকৈ উপস্থাপন কৰিবলৈ যিখিনি আমাক জ্ঞানৰ দৰকাৰ এই জ্ঞানখিনি আমি এই কিতাপখনৰ জৰিয়তে পাব পাৰোঁ আমি বা আমাৰ নতুন প্ৰজন্মই এই কিতাপখনৰ দ্বাৰা যথেষ্ট লাভান্বিত হ'ব বুলি মই আশাবাদী নমস্কাৰ মই পনাকন দাস গুৱাহাটীৰ পৰা কৈছোঁ মই ভাষণ অভ্যাস নামৰ কিতাপখনৰ স্বত্বাধিকাৰ শ্ৰী ৰাকেশ দাসলৈ মই আন্তৰিক শুভেচ্ছা অভিনন্দন জনালোঁ ভাষণ অভ্যাস নামৰ কিতাপখনে আমাৰ উঠি অহা চামক এটা অনুপ্ৰাণিত কৰিব বুলি মই দৃঢ় বিশ্বাস কৰোঁ কাৰণ এই কিতাপখনৰ পৰা বহুতে জ্ঞান লাভ কৰিব পাৰিব সভা সমিতিয়ে কেনেদৰে ভাষণ দিব লাগে তাত তন্ন কৰি কথাবোৰ লিপিবদ্ধ কৰা আছে নমস্কাৰ মই আজিজুৰ ৰহমান কিছুদিন পূৰ্বে মই ভাষণ নামৰ এই কিতাপখন আঁকোৱালি লৈছিলোঁ পঢ়ি পিনে বহুত ভাল পালোঁ আৰু বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলে এই কিতাপখন পঢ়ি বহুত উপকৃত হ'ব আৰু যিসকল ব্যক্তি সামাজিক সভা সমিতিত ভাষণ বা ৰাজনীতিক ক্ষেত্ৰখনৰ লগত জড়িত আছে তেওঁলোকৰ কাৰণে এই কিতাপখন বহুত উপকৃত হ'ব বুলি মই ভাবোঁ নমস্কাৰ ধন্যবাদ নমস্কাৰ মোৰ নাম সুৰজ বৰ্মন মই সৰ্বকৰ পৰা কৈছোঁ মোৰ মায়ে মোক এদিন এই ভাষণ কিতাপখন দিছিল এনে কৈছিল যে পঢ়ি চাবিচোন বেটা পঢ়ি চালোঁ মই পঢ়ি ভালেই লাগিছে লেখকজনে যিমান ইজিকৈ আৰু যিমান চিম্পলকৈ বস্তুবোৰ লিখিছে না বহুত ভাল লাগিছে পঢ়ি আৰু এখন কিতাপ আমাৰ নিচিনা ষ্টুডেণ্টৰ কাৰণে বহুত ইউজফুল হ'ব আৰু মই ৰেকমেণ্ড কৰিম যে আমাৰ নিচিনা ষ্টুডেণ্টে এখন একবাৰ এটলিষ্ট একবাৰ পঢ়ি চাওক থেংক ইউ নমস্কাৰ মই কস্তুৰী মই লখিমপুৰৰ পৰা কৈছোঁ
মোৰ দাদাই মোক ভাষণ অভ্যাস নামৰ এখন কিতাপ আনি দিছিল। কিতাপখন পঢ়ি সভা এখন কেনেকৈ চলাব লাগে বা মেল মিটিঙত কেনেকৈ কথা ক'ব লাগে মই জানিব পাৰিছোঁ। এই কিতাপখন পঢ়ি মই যথেষ্ট উপকৃত হৈছোঁ আৰু মোৰ দৰে ষ্টুডেণ্টসকলেও যথেষ্ট উপকৃত হ'ব বুলি আশা কৰিছোঁ।